নমস্কাৰ মই মনিকা প্ৰথমতে আটাইকে নমস্কাৰ জনাইছোঁ। বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, যিহেতু ঘৰত দাদাৰ বিয়া আছিলে। এই বিয়াত মোক নবয়ে বিশেষ কিছুমান গিফ্ট উপহাৰ কৰিছে। তাৰ ভিতৰত এটা হ'ল যে নবয়ে মোক দিলে ইয়াৰিঙৰ এটা দিলে। ইয়াতে কিমান ধৰণৰ ইয়াৰিং আছে মই পিন্ধি চাম। সেইবাবে আজি এপিছ'ডত কোনযোৰ ইয়াৰিং আটাইতকৈ বেছি ভাল লাগিছে মোক কমেণ্টত জনাওক। লগতে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। ধানি মৰমে হাঁহে মনৰে পখিলাৰে ঠিকনা ক'ত বিচাৰি যাওঁ চেৰেঙা চেনেহ ৰ'দ তোমাৰ কথা সুধি চাওঁ বিচাৰি যাওঁ আলি পাতৰ কেঁকুৰি ধৰ লাগি চাওঁ তোমাৰ কথা সুধি চাওঁ বিচাৰি যাওঁ মনে মনে নিজকে তোমাকে বিলাওঁ।